নামিব মই কৈছো নামিব আমি বুট পাইছিলো নামাৰো ফেন বগহৰ যুঁজ কংগ্ৰেছৰ পিছত অখিল গগৈৰ টাৰ্গেট বীৰ লাচিত সেনা শিৱসাগৰত সমূহ সমৰত ৰাইজৰ দল বীৰ লাচিত সেনা অখিল গগৈৰ জাতীয়তাবাদক লৈ প্ৰশ্ন শৃংখল চলিহাৰ ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালান কৰি পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব 2026ত শিৱসাগৰত অখিল গগৈক এশেকা দিয়াৰ পঞ্চ শৃংখলৰ বিৰোধী মিত্ৰজোঁটৰ মাজত ভাঙোন আনিবলৈ কাৰ নিৰ্দেশত কাম কৰিছে অখিল গগৈয়ে দুদিন পূৰ্বে বীৰ লাচিত সেনাক উদ্দেশ্যি তিৰ্যক মন্তব্য ৰাইজৰ দলৰ কৰ্মীৰ লগে লগে উভতি ধৰিলে শৃংখল চলিহাই গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰত জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে সেইদিনা তাৰপৰা আমি একো নাই কথাবিলাক এটা কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই তাৰ ঘৰ নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব আমি বহি থাকিম এইটো বস্তু নহ'ব মই এতিয়া নেতৃত্বত আছো মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰো এতিয়া কথা হ'ল লোকসভা নিৰ্বাচনৰ পিছত কিয় সলনি হৈছে অখিল গগৈ কিছুদিন আগলৈকে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ থকা অখিল গগৈয়ে এইবাৰ টাৰ্গেট কৰিছে বীৰ লাচিত সেনাক ইফালে বীৰ লাচিত সেনাই 2021ত শিৱসাগৰৰ পৰা অখিলৰ জয়ত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা শেহতীয়াকৈ লোকসভা নিৰ্বাচনত যোৰহাটত কংগ্ৰেছৰ জয় তথা নামনি অসমত নিজৰ জনপ্ৰিয়তা দেখি অখিল গগৈ আপোন পাহৰা হৈ পৰিছে বুলিও মন্তব্য কৰিছে বহুজনে ইমানেই নহয় অখিল গগৈয়ে অন্য কাৰোবাৰ নিৰ্দেশত বিৰোধী মিত্ৰজোঁটত ভাঙোন অনাৰ গোপন অভিসন্ধি কৰিছে বুলিও সন্দেহ প্ৰকাশ কৰিছে বিৰোধী মিত্ৰজোঁটৰ বহুজন নেতাকৰ্মীয়ে নিউজ ডেস্ক NZ নিউজ